নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে নিজৰ মোবাইলতেই 2025 চনৰ চৰকাৰী ঘৰৰ লিষ্ট কিদৰে চাব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যি হিতাধাৰকীৰ লিষ্ট, এই হিতাধাৰকীৰ লিষ্ট আপুনি আপোনাৰ মোবাইলতে আপুনি অতি সহজতে চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে যদি আপোনালোকে এই চেনেলটি পোনপ্ৰথমবাৰৰ কাৰণে চাই আছে, অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকে পোনপ্ৰথমে এই হিতাধাৰী লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব আৰু আপুনি তাত গৈ গুগলত গৈ চাৰ্চ কৰিব লাগিব। চাৰ্চ বাৰত গৈ PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ লিখি আপুনি লিখিব নিউ লিষ্ট, নিউ হাউচ লিষ্ট লিখিব, নিউ হাউচ লিষ্ট অফ আছাম 2025 এনেকৈ লিখি আপুনি চাৰ্চ কৰি দিব। প্ৰথমতে আছে PMAYG পাৰ্মানেণ্ট ৱেইট লিষ্ট। ইয়াত আপুনি ক্লিক কৰক। কৰাৰ পিছত এটা পেজ খোল খাব। এই পেজটো আপুনি সমাজলৈ আহকচোন, চাবচোন, জুম কৰি ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইট লিষ্ট প্ৰায়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। ইয়াত যদি দেখিছে হিয়াৰ বুলি, এই হিয়াৰত আপুনি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। এতিয়া অ'কে কৰি দিব আপুনি। এটা পেজ খোল খাব। ইয়াত আপুনি দেখিছেনে চিলেকশ্যন ফিল্টাৰ্ছ, ইয়াত আপুনি অল ষ্টেট, ইয়াত আপুনি আছাম কৰি ল'ব, যিহেতু আমি অসমৰ বাসিন্দা হয়। গতিকে তলত আৰু এটা ষ্টেট আছে চিলেক্ট, ইয়াত আপুনি আপোনাৰ জিলাখন চাব, আপোনাৰ নিজৰ জিলাখন ইয়াত বাছনি কৰি চিলেক্ট কৰি দিব। ইয়াৰ পিছত তলত আৰু এটা চিলেক্ট আছে, ইয়াত আপুনি কি কৰিব লাগে, আপোনাৰ ডেভেলপমেণ্ট ব্লক খণ্ড উন্নয়ন কাৰ্যালয়টো। ইয়াৰ পিছতে চিলেক্ট, ইয়াত আপুনি গাঁও পঞ্চায়ত, আপোনাৰ যি গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তটো আপুনি চাই চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত দেখিছেনে তলত 11+20 এইটো এনচাৰটো কৰিব লাগিব, কিমান হ'ব 31, ছাবমিট কৰি দিব। কৰাৰ পিছত আপুনি এটা পেজ খোল খাব। আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব। দেখিছেনে এখন নতুনকৈ লিষ্ট ইয়াত ওলাইছে। এতিয়া আপুনি বাওঁফালে চাওক, সোঁফালে কি আছে, চিৰিয়েল নম্বৰ। ইয়াৰ পিছত আছে ডিষ্ট্ৰিক্ট নেম, আছে ব্লক নেম, পঞ্চায়ত নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নেম মানে হিতাধিকাৰীৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, কেটেগৰী আৰু প্ৰায়ৰিটি। গতিকে আপুনি এই আটাইসমূহ এই লিষ্টখনত উপলব্ধ থাকিব। গতিকে আপুনি এই লিষ্টখন এনেদৰে আপোনাৰ মোবাইলতে চাব পাৰিব। এই লিষ্টখন দেখিছেনে, ইয়াত আৰু দীঘলীয়া লিষ্ট আৰু আছে, আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ চাব পাৰিব। যদি আপুনি প্ৰথমতে আপোনাৰ নাম নাই পোৱা, তেতিয়াহ'লে আপুনি তললৈ গৈ থাকক স্ক্ৰল ডাউন কৰি এনেকৈ। গতিকে ইয়াত মানে মৰিগাঁও জিলাৰ যিটো আপোনাৰ যিটো ব্লক আছে, ব্লকটোৰ পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি ঘৰ আছে, আটাইখিনি ঘৰৰ নামেই এই লিষ্টখনত আহিব। গতিকে আপুনি এনেদৰে তললৈ স্ক্ৰল ডাউন কৰি আপোনাৰ নামটো আপুনি ইয়াত চাব পাৰে। আৰু যিসকলৰ নাম ইয়াত আহিছে তেখেতসকলৰ নাম আমি নিশ্চয় গাব। আৰু যদি কোনোবা ব্যক্তিৰ নাম ঘৰ পাবৰ যোগ্য কিন্তু ইয়াত নাম নাই অহা, তেতিয়াহ'লে তেওঁলোকে আপোনাৰ নিজৰ সংশ্লিষ্ট গাঁও পঞ্চায়ত নাইবা ব্লকত আপুনি যোগাযোগ কৰিব পাৰে। আৰু তাত যোগাযোগ কৰিলে নিশ্চয়কৈ আপোনাৰ নামটো এইখন লিষ্টত সন্নিৱিষ্ট হৈ পৰিব। গতিকে ভিডিঅ'টি অকলে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।